हेलो एवरीवन কি খবৰ আশা কৰো সকলোৰে ভালে চাগে মই পুবালি আজি পুবালি ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে জনালো স্বাগতম আৰু আপোনালোকে সকলোৱে গম পায় মই আজি আহি আছো আজি বুলি নহয় অহা 3 দিন 4 দিন মানে হ'লহি মাৰ ঘৰত আছোহি আৰু আজিও এটা খুব ধুনীয়া জাগালৈ আহিছো এটো বহুতে দেখিছে যিসকলে দেখিছে বহুত ভাল কথা আৰু যিসকলে দেখা নাই নিশ্চয় মই আজি দেখাম বুলি ভাবিছো যিমানখিনি পাৰো তেতিয়া হলে আপোনালোকে ভিডিঅ'টো মোৰ লগত শেষলৈকে চাই থাকিব কি দেখাব পাৰো আৰু বহুত জগে আহিছে ইয়াত আৰু ঠিক আছে হ'ব তেলে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিও ধন্যবাদ আমি আহি আছো এতিয়া ৰামদেৱ মন্দিৰ আৰু এয়া আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰ নহয় মানে মোৰ মাৰ ঘৰৰ পৰা আহি এয়া ৰামদেৱ মন্দিৰ আমি পাই গলোহি আমি সন্ধিয়া টাইমত ৰামদেৱ মন্দিৰ আহিছিলোঁ আৰু এইটো টাইমত আহি বহুত বেছি ভাল লাগে আমি যেতিয়া আহি পাইছিলোঁ তাৰ 5 মিনিটমানৰ পিছতে মন্দিৰৰ দৈনন্দিন যিখিনি মানে পূজা থাকে সেইখিনি তেতিয়া আৰম্ভ হৈছিলে সেইকাৰণে বহুত বেছি ভাল লাগিছিল চাওকচোন ভিতৰৰ পৰিৱেশ ইমান ধুনীয়াকৈ এই মন্দিৰ ভাগ যিয়ে বনাইছে তেওঁলোকে ইমান ধুনীয়াকৈ মন্দিৰ ভাগ চকুত লগাকৈ গঢ়ি তুলিছে চাই বহুত বেছি ভাল লাগিল তেওঁলোকৰ কাৰুকাৰ্যখিনি চাওকচোন ইমান ধুনীয়াকৈ নিখুঁতভাৱে মন্দিৰ ভাগ বনাই তুলিছে বহুতে হয়তো গৈছে আৰু যিসকলে যোৱা নাই নিশ্চয় মই ভিডিঅ'ত দ্বাৰা চাব পাৰিব সন্ধিয়া টাইমত তেওঁলোকৰ মানে পূজা আৰম্ভ হৈ গৈছিল আমিও গৈ পাইছিলোঁ তাৰ অলপ পিছতেই সেইখিনি পূজা আৰম্ভ হৈ গৈছিল আৰু আমি পূজা একেবাৰে শেষ কৰিহে আহিছিলোঁ কাৰণ আধাতে গুচি আহিবৰ কাৰণে বহুত বেয়া লাগে সেইকাৰণে আমি একেবাৰে শেষ কৰিহে আহিলোঁ আৰু তেওঁলোকৰ যেতিয়া মানে আৰতি চুৰু হৈছিল আৰতি হৈ থকা টাইমত মানে এইকেইডাল এনেদৰে জোকাৰি থাকিব লাগে কি বুলি কয় মই সেইটো নাজানো বুলি ক'ব লাগিব কি এইদৰে কৰিলে কি হয় সেইটো নাজানো আৰু মানে কৈছিলে যে তাৰে একজন ব্যক্তিয়ে কৈছিলে আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে এনেকুৱা কৰি থাকিব পাৰে আৰু সেইকাৰণে আমিও এজনকৈ লাইন হৈ পিনাই এইদৰে মন্দিৰৰ সন্মুখত এইদৰে আমি এনেকৈ সেই জাৰুগতে সেই ভাগ আমি এইদৰে জোকাৰি আছিলোঁ যাৰ যিমানদৰে মন যায় তেওঁলোকে কৰিব পাৰে আৰু আপোনাৰ কৰা শেষ হ'লে আপোনাৰ বেলেগ কোনোবাই কৰিব বিচাৰিলে দি দিব পাৰে মই কৰা হোৱাৰ পিছত তেনেকৈ বৌয়ে কৰিছিলে আমাৰ মন্দিৰৰ এজন ব্যক্তিয়ে আমাক আহি কৈছিলে যাৰ ইচ্ছা তেওঁলোকে এইদৰে কৰিবলৈ আহিব পাৰিব মানে কৰিব পাৰিব এইখন যেতিয়া মানে পূজা হৈ আছিল আৰু তেতিয়া মন্দিৰ ভাগত ইমান ধুনীয়াকৈ মানে হেৰিবিলাক স্পষ্টভাৱে ইমান ধুনীয়াকৈ বনাইছে বহুত বেছি ভাল লাগিল আৰু আমাৰ ইহঁতি দুটাই আছে তাতে উৎপাত কৰি আৰু যেতিয়া পূজা শেষ হোৱাৰ আগে মন্দিৰটো 3 পাক ঘূৰিব দিছিলে আমাক তাত থকা উপস্থিত সকলোবিলাকে এইদৰে 3 পাক মন্দিৰ ঘূৰিলে তাৰপিছত আমি ওপৰত গ'লোঁ আৰু ওপৰৰ ভাগো চাই আহিলোঁগৈ কিন্তু সেইদিনা বহুত বেছি গৰম আছিল আৰু ইমান বেছি ওপৰত মানে পোক আছিল চকু মেলিবই দিগদাৰ আৰু আপোনালোকে চাবই পাৰিব মোৰ কেমেৰা চাওকচোন মোৰ মোবাইলত ভিডিঅ' হৈয়ে আছে আমি বেছি টাইম নাথাকিলোঁ সোনকালে আমি গুচি আহিলোঁ ভাল লাগিল মন্দিৰত গৈ সঁচা বহুত বেছি ভাল লাগিল আৰু যিসকলে যোৱা নাই নিশ্চয় এবাৰ গৈ চাই আহিবগৈ সন্ধিয়া টাইমত গ'লে আৰু বেছি ভাল লাগে কাৰণ মন্দিৰত তেতিয়া পূজা হৈ থাকে সন্ধিয়া টাইমত আমি ওপৰত বেছি টাইম নৰখিলোৱে এইবিলাক দেখিছেনে এইটোৱে ফটো তুলি আছে আমি অলপ টাইম থাকিয়ে গুচি আহিলোঁ মানে ইমান গৰম আৰু ইমান পোক আছিল সেইকাৰণে আৰু ইয়াত চাওক মন্দিৰৰ ওপৰৰ পৰা কি সুন্দৰ পৰিৱেশ সম্পূৰ্ণ মন্দিৰ ভাগ এইদৰে এবাৰ দেখাই দিলোঁ ৰাতি পৰিৱেশ বেছি ভাল লাগে আৰু হৈ গ'ল পূজাও শেষ হ'ল আমি প্ৰসাদ পানী ল'লোঁ তাৰপিছত ঘৰলৈ অহাৰ আগত এইদৰে দুখনমান
ফটো তুলিলোঁ আৰু ঘৰলৈ গুচি আহিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বৰ্ট ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল লাগিলে লাইক এটা কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম। ধন্যবাদ।